মোৰ আগত সেইখন বাঁহৰ দলং পাৰ হৈ যাব পাৰিম নাই অলপ চিন্তা লাগিছে লগত বাইকখন লৈ পাৰ হৈ আহিব পাৰিলো বাৰু মই আৰু মোৰ লগত আছে দুজন দাদা আৰু আমি কেইটা মিলি মানুহৰ ঘৰে ঘৰে আহিছো কিয় আহিছো কৈ আছো ৰ'বা মানে মোৰ লগত যেন আছে এই দুজন দাদাৰ প্ৰায় 5 বছৰ হ'ল ঘৰত নথকা ইমান দিনৰ মূৰত ঘৰলৈ আহিছে আগতে ঘৰত থাকোঁতে যিকেইজন মানুহৰ ঘৰলৈ সদায় সদায় গৈ থকা হয় সিহঁতৰ ঘৰলৈ যদি খালী হাতে যাওঁ তেতিয়া মনটো বেয়া লাগিব নে সেইবাবে তেখেতসকলে বিস্কুট এপাকেট দুপাকেট যি পায় লগত লৈ লৈছে আৰু এনেকৈ আজি মানুহৰ ঘৰে ঘৰে ঘূৰি মানুহৰ ঘৰৰ পৰা অলপ মৰম চেনেহ লৈ ভাল বেয়া কথাবোৰ পাতি আমি কেইটা পুৰা বিন্দাছ এনজয় কৰি ঘূৰি আছো ঘূৰি থাকোঁতে কিন্তু বহুত বস্তু দেখিবলৈ পাইছো ক'ৰবাত যদি গুড়ি বনাই আছে ক'ৰবাত চেপা বনাই আছে ক'ৰবাত জাল বান্ধি আছে কোনোবাই আকৌ নদীৰ কাষৰত গৰু গা ধুই আছে কোনোবাই আকৌ নিজেও গা ধুই আছে নদীৰ কাষৰ আৰু এইটো মাছ কুকুৰি মাছ বুলি কয় কুকুৰি এই যিটো মাছ দেখিলে তোমালোকে সেই মাছটোৰ পিঠিত কিন্তু এটা ডাঙৰ হুল আছে এই মাছটো লৈ কিন্তু এই হাতীয়ে বহুত ভয় কৰে আজিৰ দিনটো আমি তিনিটাই পুৰা এনেকৈ ঘূৰি বিন্দাছ কৰি এনজয় কৰিলো আৰু কোনোবাই যদি মোৰ নতুন মিনি ব্লগ চাই ল'বা তেন্তে বাই নতুন এটা মিনি ব্লগত লগ পাইছো আজি ইমানতে ৰাখিছো